নাম্বাৰ 1 কুৱেশ্যন 5 মিলিয়ন ছাবস্ক্ৰাইব থকা ভাইটি মিউজিক কোম্পানী ইউটিউব চেনেলটো কেতিয়া ঘূৰাই আনিব? মুস্তাফিজে কৈছে যে আমাৰ মেইন চেনেল ভাইটি মিউজিক কোম্পানী অতি শীঘ্ৰেই আহি আছে, য'ত আমাৰ 5.46 মিলিয়ন ছাবস্ক্ৰাইবাৰ আছে। অপেক্ষা মাত্ৰ 5-6 দিনৰ। কিন্তু এতিয়া 10-12 দিন হৈ গ'ল, কিন্তু এতিয়ালৈকে মুস্তাফিজে কোনো নতুন আপডেট দিয়া নাই ভাইটি মিউজিক কোম্পানীৰ বিষয়ে। দ্বিতীয় কুৱেশ্যনটো হ'ল, আচলতে ডিম্পু বৰুৱা অহংকাৰী নেকি? আচলতে ডিম্পু বৰুৱা সৰু ইউটিউবাৰক পাত্তা নিদিয়ে নেকি? এই কথা মই কোৱা নাই, নিজেই শুনি লওক। তো গাইজ, ডিম্পু বৰুৱাই সৰু মানুহক গুৰুত্ব নিদিয়ে। ডিম্পু বৰুৱাৰ বহুত লেভেল, সঁচাকৈ কৈছোঁ, কচম খাই কৈছোঁ, এইটো একদম সঁচা কথা। ডিম্পু বৰুৱাই তাৰমানে অলপো গুৰুত্ব দিয়ে। কথা কওঁ যে আচলতে ডিম্পু বৰুৱাই মানে সৰু ইউটিউবাৰক পাত্তা নিদিয়ে নেকি? যোৱা আপুনি চাইছে যে এটা ল'ৰাই মানে কান্দি কৈ আছে, মানে ডিম্পুলৈ ব্লগ কৰিব গৈছিলোঁ বহুত দূৰৰ পৰা, কিন্তু তেওঁ ঘৰতে আছে, কিন্তু অলপো মোৰ লগত কথা পতা নাই। বন্ধুসকল, এই কামটো আচলতে কৰিব লাগিছিল নে নালাগিছিল, আপুনি নিশ্চয় কমেণ্ট কৰিব। তৃতীয় নম্বৰ কুৱেশ্যনটো হ'ল, আচলতে ডিম্পু বৰুৱাৰ বিয়া সঁচাকৈ আছিলনে? নাই বন্ধুসকল, ডিম্পু বৰুৱাৰ কোনো বিয়া নাছিলে, জাষ্ট খালি ফটো উঠাইছিলে। আপোনালোকে ভিডিঅ'টো চাই লওক ডিম্পু বৰুৱা কি কৈ আছে। গাইজ, ঘৰত এনে আছিলোঁ, ভাবিলোঁ বিয়াখনে পাতি দিওঁ। ৰেডি আৰু বিয়া পাতিব। এইফালে কইনা আছে আমাৰ, আইডিয়া ভাই কইনা। এতিয়া বিয়াখন পাতি দিলোঁ আৰু।